নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰূপাই আপোনালোক সকলোকে পুনৰ এবাৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটোলৈ তেওঁকো স্বাগতম জনাইছোঁ। আৰু যদি নতুনকৈ ভিডিঅ' চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো কেনে লাগিলে কমেণ্ট এটা কৰি যাবলৈ নাপাহৰিব। আজি মই বনাবলৈ ওলাইছোঁ গাহৰি মাংস। আৰু মই আপোনালোকক যে দেখুৱাইছিলোঁ মই ছাদৰ ওপৰত অকণমান খেতি কৰিছোঁ আৰু লগতে ফুলো ৰোৱা হৈ আছে। তাৰে কাষে কাষে মানে ধুনীয়াকৈ বনৰীয়া শাক অলপ হৈছে, তাকে সেইখিনি ছিঙি আনিলোঁ। আৰু ছিঙি আনি পিনে বোলো ভাবিলোঁ গাহৰি মাংস অলপ আনি থৈছিলোঁ তাৰ লগতে বোলো বনাওঁ। সেইকাৰণে ধুনীয়াকৈ আলু অলপমান সৰু সৰুকৈ কাটি ল'লোঁ আৰু লগতে শাকখিনিও ধুই কৰি ধুনীয়াকৈ মিহি মিহিকৈ কুটি ল'লোঁ। আৰু কাটি কৰি লোৱাৰ পাছত এতিয়া এইখিনি এটা ছাইড কৰি থৈ দিম। আৰু মাংসখিনি মানে মই বইল কৰি লৈছিলোঁ। আপোনালোককতো মই কওঁৱেই গাহৰি মাংস মই যেতিয়া বনাওঁ তেতিয়া বইল কৰি পানীটো পেলাই লওঁ। আৰু এইপিনে কেৰাহী এখন বহাই দিছোঁ। কেৰাহীখন গৰম হোৱাত তাত প্ৰয়োজন অনুসৰি মিঠাতেল দিছোঁ। আজি যিহেতু অকণমান মানে আলুৰ লগতে শাক অলপ থাকিব, সেইটো কাৰণে তেল অকণমান বেছিকৈ দি দিছোঁ। আৰু লগতে এতিয়া পিঁয়াজ দিলোঁ। তেলখিনি গৰম হোৱাত ধুনীয়াকৈ ভাজি ল'ম। আৰু ভাজি লোৱাৰ পাছত এতিয়া ইয়াত এড কৰিছোঁ আদা নহৰুখিনি দি অলপ সময় ধুনীয়াকৈ কেঁচা কেঁচা গোন্ধ নোযোৱালৈ ভাজি ল'লোঁ। আৰু ভাজি লোৱাৰ পাছত এতিয়া মই মাংসখিনি দি দিলোঁ। মাংসখিনি দি হোৱাৰ পাছত এতিয়া ভালদৰে লৰাই দিম। লৰাই দিয়াৰ পাছত এতিয়া ইয়াত এড কৰিম আলুখিনি, যিখিনি মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছিলোঁ। প্ৰথমে মাংসখিনি একেবাৰতে ভালদৰে ভাজি লোৱা নাই, ধুনীয়াকৈ সমানে ভাজি ল'ম। আৰু ইপিনে মই হালধি জিৰা লগতে যিখিনি মছলাৰ প্ৰয়োজন সেইখিনি ধুনীয়াকৈ বাতি এটাত পানী অকণমান দি মিহলাই গুলি লৈ এতিয়া দি দিলোঁ। বিশেষকৈ কেতিয়াবা গুলি পিনে মছলাখিনি দিলেও সোৱাদটো বেলেগ হৈ যায়গৈ, সেইকাৰণে মই তেনেধৰণে দিলোঁ। আৰু এইপিনে সোৱাদ অনুসৰি নিমখ দি ঢাকনখন মাৰি অলপ সময়ৰ কাৰণে সিজিবলৈ দিলোঁ। তাৰ পাছতে আকৌ লৰাই কৰি হোৱাৰ পাছত এতিয়া মই এড কৰিছোঁ যিখিনি মই শাক কাটি থৈছিলোঁ সেইখিনি এতিয়া ইয়াত এড কৰি দিলোঁ। এতিয়া শাকখিনি দিয়া হোৱাৰ পাছত ভালদৰে লৰাই কৰি লোৱাৰ পাছত এতিয়া মই আকৌ ঢাকনখন বন্ধ কৰি দিম। মাজে মাজে এনেধৰণে এবাৰ ঢাকনখন বন্ধ কৰি দিম, আকৌ আঁতৰ কৰি লৰাই আকৌ ঢাকনখন ধুনীয়াকৈ মাৰি দিম, যাতে ধুনীয়াকৈ মাংসও সিজে লগতে আলুও সিজে। সেইটো কাৰণে এয়া দেখিছেনে বাৰু লাহে লাহে ফ্ৰাই হৈ আহিছে। আৰু অকণমান সময় মই এনেধৰণে সিজি থাকিবলৈ দিম। তাৰ পাছত মই এড কৰিম পানী। মই আচলতে জলকীয়া এড কৰা নাই এতিয়ালৈ, কাৰণ যিহেতু ছোৱালীয়ে নাখায়। আৰু আপোনালোকক মই কওঁৱেই একেলগে বনাওক, সেইটো কাৰণে তাইখিনি প্ৰথমে উলিয়াই লওঁ। এতিয়া মই পানী দি দিলোঁ, ভালদৰে উতলিবলৈ দিম। আৰু প্ৰায় আলু সিজিছেই বাৰু, মাংস ধুনীয়াকৈ সিজি আহিছে। কালাৰখিনি এনেকুৱা দেখিছে, কাৰণ ৰাতি মই বেছিকৈ আচলতে লাইট জ্বলাই লোৱা নাছিলোঁ যে, সেইটো কাৰণে ফ্লাছ লাইটৰ পৰা যিখিনি আৰু দুটা লাইটে জ্বলোৱা হৈ আছিলে, সেইটো কাৰণে চাগে কালাৰটো অকণমান চেঞ্জ দেখিব পাৰে, কিন্তু বহুত ধুনীয়া ৰং হৈছিলে বাৰু। আৰু লগতে এইপিনে মাংস ধুনীয়াকৈ সিজি গ'ল। তাইলৈ উলিয়াই কৰি লোৱাৰ পাছত মই ইয়াত এড কৰিছোঁ জলকীয়া গুড়া। মই আচলতে ঘৰত কৰি থোৱা নাছিলে, সেইকাৰণে পেকেটকে দি দিলোঁ। আৰু লগতে দি দিছোঁ গোটা জলকীয়া দুটা। মই অকণমান জ্বলা মানে বেছিকৈ খাওঁ যে, সেইকাৰণে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট এটা কৰি জনাব। যদি বনৰীয়া শাকৰ লগত গাহৰি মাংস কেতিয়াও বনাই খোৱা নাই খাই যাব, ভাল লাগে খাবলৈ, বহুত ধুনীয়া টেষ্টি হ'ল জোল বনাইছিলোঁ। আৰু ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। যদি কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। লগতে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। আৰু লগতে সকলোকে অশেষ ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। বাই বাই, থেংক ইউ ফৰ ৱাচিং। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম সকলোকে।